ভাত দাইল মাছ এয়া কচু ভাজি তাৰপিছত এয়া সয়াবিন আলু ভাজি এইটো আচাৰ ইমানেই আছিলে দেখিছেনে গাইজ কি খবৰ মই এটা নতুন ভিডিঅ' হ'লকৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আজি মানে মই কচু অলপ বুটলি আনিছিলোঁ বৰ বেছি নাপালোঁ অলপমান পালোঁ তাইকে বোলো মইনো কেনেকৈ বনাওঁ আহকচোন বোলো লগে ভাগে চাওঁ বেছি বস্তু প্ৰয়োজন নহয় বাৰু কচু এয়া কচু দাইল আলু ইপিনে মছলা আছে 5 বিধ আৰু ধনিয়া আদা ৰচুন জলকীয়া পিঁয়াজ ইমানে প্ৰয়োজন হয় বলকচোন তেনেহ'লে কেনেধৰণেনো বনাওঁ চাওঁগে ভিডিঅ'টো যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এয়া দেখিছেনে তেলখিনি গৰম হ'ল এতিয়া মই পিঁয়াজ দিম তাৰ লগতে এয়া মই কুটি থৈছিলোঁ জলকীয়াখিনি দি দিম আপোনালোকে মাছৰ লগতো বনাই খাব পাৰে কচু গাহৰি মাংসৰ লগত বস্তু লগতে আমাৰ আকৌ বেটি মানে আজি মাছ আছে বাৰু বেটি আকৌ হেৰি মাছ দিলে মানে খাব নোৱাৰে কাঁইট হয় যে এনেকৈহে ভাল পায় দাইলৰ লগত সেইবাবে মই এনেকৈয়ে বনাইছোঁ এতিয়া কচু দিলোঁ দিয়াৰ পিছতে মই দাইলখিনি দিম এটা কথা ক'বলৈ পাহৰিলোঁ কচুখিনি মানে বনোৱাৰ আগত 5 মিনিটমান কাটি কিনি তিয়াই থ'ব মই সেইডোখৰ ভিডিঅ' বনাবলৈ মানে পাহৰি থাকিলোঁ এইপিনে বেটিকো পঢ়াই থাকিব লগা হ'ল যে এতিয়া আলুখিনি দি দিছোঁ আপোনালোকে জোল মানে থপথপীয়াকৈ খাওঁ ক'লেও পাৰিব ভাজি খাওঁ ক'লেও পাৰে মই যেনিবা দাইল বনাই থোৱা আছে সেইবাবে ভাজিকে কৰিম অলপমান এতিয়া 2-3 মিনিট ঢাকি থ'ম নিজৰ জোখৰ মতে দি ল'ব ভাজিম অকণমান দিছোঁ এতিয়া হালধি দিছোঁ আমাৰ আকৌ এইফালে ৰং বুলি কৈ দিয়ে মাছ দি আকৌ হালধি বুলি কৈছোঁ আপোনালোকৰ এইফালে ৰাতি কি বুলি কয় বাৰু আকৌ 2 মিনিটমান ঢাকি থ'ম এতিয়া মই গৰম পানী কৰি থৈছিলোঁ ঠাণ্ডা পানীও দিব পাৰে আপোনালোকে গৰম পানী দিছোঁ আলুখিনি অলপ সিজিব লাগিব যে আপোনালোকে জোখৰ মতে পানী দি ল'ব মাজে সময়ে চাই থাকিব লাগিব
এতিয়া অলপ লৰাই দিম। এতিয়া মই মানে ৰেড চিলি, মিট মছলা, এনেকৈ জিৰা, সেইবোৰ মানে মছলা কৈছিলোঁ ন 5 বিধ যে, সেইখিনি দি দিম। মতে দিব আপোনালোকে। এতিয়া মই আকৌ 5 মিনিটমান ঢাকি থৈ দিম। এফালে আকৌ আমাৰ দেউতাই আজি পুখুৰীত জাল মাৰিছিলে, এইখিনি মাছ বাচি দিছে নিজে, নিমখ হালধি সানি থৈছোঁ, ভাজিম এতিয়া মই। আপোনালোকে গেছৰ এইটো হ'লে বুলি ক'ব পাৰি আৰু। এতিয়া আদা ৰচুন দিম। এতিয়া অলপমান মই ভাঙি দিম, অকণমান ডাঠ হ'লে খাবলৈ ভাল লাগে, নহয় জানো? এতিয়া ধনিয়াখিনি দি দিম। আমাৰ হৈ গ'ল এতিয়া ফাইনেলি। সেয়া আমাৰ হৈ গ'ল ভাজি। কেনেকুৱা আছে অকণমান টেষ্ট কৰি চাম এতিয়া। সঁচাকৈ বহুত ধুনীয়া আছে, দেখিছেনে? মেহেদি হাত বাঢ়িলে। আপোনালোকেও এদিন খাই চাবচোন।